हाई फ्रेंड्स, मोर नाम पूजा बरा। मुझे बहुते फेसबुकत, इन्स्टाग्रामत और व्हाट्सएपत एटा कथा सुधि आछे जे आपुनि कि करे हय तेउलोকক उत्तर दिबले आज मैं ये भिडिओ प्रस्तुत करिछु। मैं नेटवर्क मार्केटिंग क्षेत्रखনৰ লগত জড়িত। এতিয়া কথা হল नेटवर्क मार्केटिंग नो कि बहुते হয়তো এই नेटवर्क मार्केटिंग शब्दটো আজিয়ে প্ৰথম শুনিছে। नेटवर्क मार्केटिंग হৈছে এটা বৈজ্ঞানিক প্ৰক্ৰিয়া বা এটা সিস্টেমেটিক वे যাৰ দ্বাৰা আমি গ্ৰাহকৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ আমি উপলব্ধ কৰাও। যেনেদৰে আমি মিন্টা, ফ্লিপকাৰ্ট, এমাজনত আমি বজাৰ কৰি আছো আৰু তেওঁলোকৰ নেটৱৰ্কত আমি ইনভলভ হৈ আছো। আৰু এটা কথা হ'ল যে ফ্লিপকাৰ্ট, এমাজনত বজাৰ কৰিলে আমি এটা কেৰিয়াৰ পাব পাৰো জানো? যদি আপুনি এটা নিজাকৈ নেটৱৰ্ক ক্ৰিয়েট কৰে তেতিয়া আপুনি এটা সুন্দৰ কেৰিয়াৰ পাব পাৰে। এতিয়া কথা হ'ল যে আমি কি কৰিব লাগে, এই নেটৱৰ্কটো ক্ৰিয়েট কৰি আমি কি কৰিব লাগে। ফাৰ্ষ্ট কথা হ'ল যে আমি ব্ৰেণ্ড চেঞ্জ কৰিম। আপুনি বা মই সকলোৱে ব্ৰেণ্ড চেঞ্জ কৰি ভালেই পাওঁ, সদায় নতুন নতুন ব্ৰেণ্ডৰ প্ৰতি আগ্ৰহী। ছেকেণ্ড হৈছে শ্বেয়াৰ। আমি সকলোৱে ভাল লগা কথাবোৰ শ্বেয়াৰ কৰি ভাল পাওঁ, তেনেকৈ ইয়াত আমি আমাৰ ভাল লগা বস্তুবোৰ আমি গ্ৰাহকৰ ওচৰত শ্বেয়াৰ কৰোঁ। থাৰ্ড, যোনসকলে তেওঁলোকে কেৰিয়াৰ বিচাৰি আছে তেওঁলোকক আমি তেওঁলোকৰ কেৰিয়াৰটো বনোৱাত অলপ সহায় কৰি দিওঁ। এতিয়া কথা হ'ল আমাৰ ইণ্ডিয়াত প্ৰতি বছৰে 90 লাখ ষ্টুডেণ্ট গ্ৰেজুৱেট হৈ আছে, কিন্তু 90 লাখ ষ্টুডেণ্টে জব পাবলৈ সক্ষম হোৱা নাই। এতিয়া যদি চাই ৰবটিক ইনোভেশ্যন হৈছে, ৰবটে আমাৰ হাতৰ পৰা ডে বাই ডে প্ৰতিটো দিনতে জব কাহিনী আছে। এতিয়া 2022 চনৰ পিছত কিন্তু আমাৰ ইণ্ডিয়াত 52% জবছ ৰবটে কাহিনীব, অনলি আমালে বাকী থাকিব 48%। আৰু দ্বিতীয়টো হৈছে কৰোনা। কৰোনাৰ ফলত আমাৰ ৰাজ্যৰ বাহিৰত কৰ্মৰত হাজাৰ হাজাৰ যুৱক যুৱতী নিজ গৃহলৈ ঘূৰি আহিছে। তাৰ ফলত আমাৰ নিবনুৱা সমস্যা বৃদ্ধি হৈছে। তেওঁলোকে যদি ভাবে যে এই নেটৱৰ্ক মাৰ্কেটিং ক্ষেত্ৰখনে তেওঁলোকক এটা কেৰিয়াৰ দিব পাৰে, ঘৰত থাকিয়ে ঘৰৰ পৰাই এটা জাষ্ট এটা এণ্ড্ৰইড ফোন লাগে তেওঁলোকক এই ক্ষেত্ৰখনত আগবাঢ়ি যাবলৈ, ঘৰৰ পৰা এটা কৰিব পৰা সুন্দৰ কাম। আৰু ইয়াত এটা ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ আপোনাৰ পান কাৰ্ড, আধাৰ কাৰ্ড বা ভোটাৰ কাৰ্ড আৰু মোবাইল নম্বৰৰ প্ৰয়োজন। আৰু ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ ইয়াত কোনো ধৰণৰ মাচুল দিব নালাগে। এতিয়া কথা হ'ল যে আমি এই নেটৱৰ্ক মাৰ্কেটিং ক্ষেত্ৰখনত জৰিয়তে আমি ঘৰত থাকি সকলো হাউচৱাইফে হওক বা ষ্টুডেণ্টছে হওক বা পুৰুষ মহিলা, জাতি, বৰ্ণ, ভাষা নিৰ্বিশেষে আমি সুন্দৰভাৱে এটা ধুনীয়া কেৰিয়াৰ লাভ কৰিব পাৰোঁ। থেংক ইউ।